সর্বেশ করুত কৃষ্ণ শ্রীকান্ত কাম জগত লঘু দেব দুষ্ট দানব দুষ্ট দানব দুষ্ট দানব রাখিন ধুরা একতাল একতাল কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় এই বিশ্ব ব্রহ্মাণ্ডৰ গৰাকীয় সেয়েহে আমাৰ ভক্তসকলে আমাৰ গুণানুকীৰ্তন কৰে। সেয়েহে আমি যেতিয়াই ধৰাধামত
অধৰ্মৰ প্ৰভাৱ বৃদ্ধি পায় তেতিয়াই সাধুসকলৰ ৰক্ষাৰ্থে নানা ৰূপে পৃথিৱীত অৱতাৰ ধাৰণ কৰা দুষ্টক দমন আৰু শান্তি ধৰ্ম কৰো সংস্থাপিত এই ভাৰত ভূমিত শান্তি স্থাপন কৰা এতিয়া আমাৰ প্ৰধান কৰ্তব্য তাৰ বাবে আগন্তুক এখন মহাযুদ্ধৰ আৱশ্যম্ভাৱী দ্ৰৌপদীৰ বস্ত্ৰহৰণে এই মহাযুদ্ধক কৰিলে নাৰীক কৰা অপমান কদাপিতো সহ্য কৰিব নোৱাৰো কাৰণ নাৰী হল মাতৃ নাৰী হল শক্তি অন্যহাতে মোৰ প্ৰিয় ভক্ত পাণ্ডু পুত্ৰগণে অন্যায় পহখেলত হৈ পৰাজিত বনবাসে কৰিলে শকুনিৰ কুমন্ত্ৰণা আৰু কৰ্ণৰ পাই সমৰ্থনত দুৰ্যোধন দুঃশাসন আদি অধিকে দ্ৰৌপদীৰ বস্ত্ৰহৰণে কলংকিত অধ্যায় যদিহে সেই কলংকিত সভাত যাজ্ঞখিনি কামি বস্ত্ৰ নকৰাহেঁতেন দান প্ৰচণ্ড বিপৰ্যয়ৰ সূচনা হলহেঁতেন কৌৰৱ লাঞ্ছিত অপমানিতা দ্ৰৌপদীও আজি বনবাসী পঞ্চস্বামীৰ লগত দ্ৰৌপদীক কৰা অপমানৰ কথা কদাপিতো নাপাহৰে পঞ্চ সহোদৰে বিশেষকৈ নাপাহৰে বীৰ বিকুদৰে আজি সেই দুৰ্যোধনে অশ্বমেধ মহাযজ্ঞৰ কৰে আয়োজন কিন্তু কৃষ্ণ সত্য নাথাকে যি স্থানে তাৰ কোনো কৰ্মই নহয় কাৰণ আমি এই কৃষ্ণ আমি এই সত্য আমি এই জগতৰ কাৰণৰো কাৰণ মঙ্গল ভগবান কৃষ্ণ মঙ্গল গুরু রাজা মঙ্গল পুণ্ডরিকাক্ষা মঙ্গলায় তনু হরি যাওঁ এবে সত্যশ্বৰী পাণ্ডৱক কৰুণ শৰণ